হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ'লৈ ময়ূৰপংখী ধাৰাবাহিকখনৰ আজিৰ আহিবলগীয়া খণ্ডটি চাবলৈ সঁচাকৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে কিয়নো যোৱাটি খণ্ডত আপোনালোকে দেখিবলৈ পাইছিলে ৰাধাৰ দেউতাক ঋষিহঁতৰ ঘৰলৈ গৈছিল আৰু ঋষিৰ মাক দেউতাকৰ লগত ৰাধাৰ বিয়াৰ বিষয়ে আলোচনা কৰিছিল আৰু ঋষিক তুমি ৰাধাক সুখত ৰাখিব লাগিব বুলি কৈছিল ইফালে ৰাধায়ে মাকে ঋষিৰ পৰা আঁতৰাই ৰখাৰ বাবে ৰাধাই বহুত বেছি কান্দিছিল আৰু ঋষিক পাহৰি যাবলৈ শপত নিদিবা বুলি মাকক হাতজোৰ কৰি কৈছিল কিন্তু মাকে মোৰ সিদ্ধান্ত সলনি নহয় বুলি কোৱাত ৰাধাই মনত বহুত বেছি দুখ পাইছিল আৰু আজিৰ আহিবলগীয়া খণ্ডটিত আপোনালোকে দেখিবলৈ পাব ৰাধাক মাকে মন্দিৰলৈ লৈ গৈ ঋষিক পাহৰি যাবলৈ শপত দিয়াবলৈ লৈ যাব আৰু ৰাধাই ঋষিক কথাটো জনোৱাত ঋষিয়ে মই তোমাক গৈ লৈ আহিমগে আৰু আহা নে নাহা সেইটো তোমাৰ ওপৰত নিৰ্ভৰ কৰিব বুলি ক'ব আৰু ৰাধাই মাকৰ সৈতে মন্দিৰলৈ অহাৰ পাছত মাকে নেদেখাৰ সুযোগ লৈ ৰাধা ওলাই আহিব আৰু ঋষিৰ সৈতে বাইকত উঠি গুচি আহিব এতিয়া বাৰু ঋষিয়ে ৰাধাক কলৈ লৈ গৈছে ঋষিয়ে বাৰু ৰাধাক পলুৱাই বিয়া কৰাব নেকি বাৰু এই সকলোবিলাক আপোনালোকে জানিব পাৰিব ময়ূৰপংখী ধাৰাবাহিকখনৰ আজিৰ আহিবলগীয়া খণ্ডটিত সেইবাবে আজিৰ খণ্ডটি চাবলৈ সঁচাকৈয়ে বহুত ভাল হ'বলৈ গৈ আছে আপোনালোকেও যদি ময়ূৰপংখী ধাৰাবাহিকখন চাই ভাল পায় ভিডিঅ'টিত প্লিজ এটা লাইক কৰি দিব আৰু আগলৈও এনেধৰণেই আপডেটসমূহ পাই থাকিবলৈ আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ৰাখিব থ্যাংক ইউ